আচৰিত পাইছোঁ যে মই ভাৰতীয় সেনাৰ কাৰণে বনাইছোঁ মিছন চাইনা। চ' তেওঁলোকৰ লগত মোৰ ৰিলেশ্যন সদায় ভালে থাকিব লাগিব। আৰু এইখন চিনেমাত প্ৰায় 15-20জনমান কৰ্ণেলে মোক হেল্প কৰিছে ইণ্ডিয়াৰ বিভিন্ন জেগাৰ পৰা, বিভিন্ন কথাত এডভাইচ দিছে। তেওঁলোকক সুধি বহুত কাম কৰিছোঁ। গতিকে তেওঁলোকৰ সহযোগিতা অবিহনে মিছন চাইনা সম্ভৱ নহ'ল যেন। আৰু মই এয়াৰপৰ্টত আৰ্মি টুপিটো পিন্ধাৰ কাৰণে এজনে আপত্তি কৰিছিলে মোক, তেখেত পিছত গম পালোঁ যে তেখেত মেজৰ। ময়ো ধেমালি কৰি পেলাই ক'লোঁ যে মই কৰ্ণেল চিনেমাখনত। তাৰপিছত মোৰ মেনেজাৰ সিদ্ধাৰ্থে তেওঁক ক'লে যে চিনেমাৰ প্ৰমোশ্যন চলি আছে, সেইকাৰণে তেওঁ চিনেমাৰ কিতাপত ঘূৰি আছে য'ত য'ত প্ৰমোশ্যন হৈছে। কথাটো ইমানেই। আৰু মই বাহিৰত ওলাই পেলাই কিবা এটা মই ধেমালি কৰিছিলোঁ, তাৰ কাৰণে ফিডবেকবিলাক বেয়া হৈছে ক'ৰবাত জেগাত। চ' মই পুনৰ এপলজাইজ কৰিছোঁ এই পৰিস্থিতিৰ বাবে। আৰু ভাৰতীয় সেনাক অনুৰোধ জনাইছোঁ যাতে কথাটো আকৌ ভালকৈ ভাবি চায়। আৰু মিছন চাইনা তেওঁলোকৰ বাবে, তেওঁলোকক প্ৰমোট কৰাৰ কাৰণে বনাইছোঁ। তেওঁলোকে যাতে ভৱিষ্যতে মোক পুনৰ সহযোগিতা কৰে। আৰু এনেই ধেমালি মই কেতিয়াবা যোগ কৰি দিওঁ য'ত ত'ত, তাৰ ৰিপাৰকাশ্যনটো বেয়া হৈ থাকিলে। চ' কথা কওঁতে সেইকাৰণে সাৱধান হ'ব লাগে বুলি কয় মোক চবে, ঘৰতো কয়, কেতিয়াবা পাহৰি যাওঁ খালি। এনেই মই নাভাবোঁ এইটো আৰু আগলৈ যাব এই ঘটনাটো, ইয়াতে শেষ হওক। আৰু ভাৰতীয় সেনা সদায় লাগে আমাক। DY365ৰ জৰিয়তে আমাৰ নৰ্থ ইষ্টত কেইবাটাও সেনাৰ ডাঙৰ কোৰ আছে। ডিমাপুৰত আছে, ডিংজানাত আছে, তেজপুৰত আছে, ৰঙিয়াতো এটা ডাঙৰ ছেটআপ আছে, আমাৰ ওচৰৰ নাৰেংগীতো আছে। তো জুবিনে যদি মানে আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ অফিচাৰজন GOC4 কৰিব আছে। GOC4 লগত যদি কথা পাতে, ইমান ডাঙৰ কথা বুলি মই নাভাবোঁ GOC4 কথা পতাটো। GOC4 লগত কথা পাতি মিছন চাইনা তেজপুৰ আৰ্মি কেম্পৰ ভিতৰত মানে GOC4 দেখুৱাৰ ব্যৱস্থা, তেওঁলোকৰ ৰাইনো ৱাল আছে তাত। আৰু তাত আৰ্মি জোৱানৰ লগত বহি জুবিনে চিনেমাটো কালি পৰহিৰ ভিতৰত চাই দিয়ক আৰু গোটেই এটা মেছেজ দিয়ক, মিডিয়া এটা লাইভ টেলিকাষ্ট হওক তাৰ, আৰু মেছেজ দিয়ক যে একচুৱেলি জুবিনে সেনাবাহিনীৰ সৈতে জুবিনৰ মনৰ তেনেকুৱা এটা ভাৱ নাই। আৰু সেইটো হোৱা দৰকাৰ, কিয়নো শিল্পী আৰু সৈনিক এই দুইটা বস্তু আমাৰ সমাজৰ কাৰণে বহুত প্ৰয়োজনীয়। সৈনিকে আমাৰ নিৰাপত্তা দিয়ে, শিল্পীয়ে আমাৰ মনত মানে মানসিকভাৱে আমাৰ মনক শক্তি নাই, মানসিকভাৱে নিৰাপত্তা দিয়ে, শক্তি প্ৰদান কৰে। গতিকে শিল্পী আৰু সৈনিকৰ মাজত এটা মিলন হ'ব লাগে। আৰু মই এইটো এটা প্ৰস্তাৱ আকাৰে ৰাখিছোঁ আপোনালোকৰ সন্মুখত, আৰু জুবিনকো কৈছোঁ বন্ধু হিচাপে যে জুবিনে এইটো কৰক, GOC4 কৰক। মোৰ কাৰণে মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, আমি ময়ো সহায় কৰিব পাৰোঁ, প্ৰাঞ্জিতেও সহায় কৰিব পাৰে। তেওঁক ফোন কৰি পেলাই এটা সময় লৈ